মাইসেলফ তৌফিক ৰহমান আৰু মোৰ টি ৰহমান ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। বিগত কেইদিনত মই এটি ভিডিঅ' বনাইছিলোঁ যে ভাৰত বনাম সাউথ আফ্ৰিকাৰ যিটো T20 মেচ গুৱাহাটীত হ'বলৈ গৈ আছে, সেই মেচ সম্পৰ্কত টিকট সবিশেষ এটি ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টোত এটা ভাল ৰেছপন্স পাইছিলোঁ আমাৰ ভিউৱাৰ্ছসকলৰ দ্বাৰা। সেইকাৰণে ভিউৱাৰ্ছসকলৰ উপযোগী হোৱাকৈ আজি আকৌ এটা ভিডিঅ' লৈ আহি আছোঁ। তো কথাটো হ'ল, আজি প্ৰথম পৰ্যায়ৰ কিছু টিকট মুকলি হ'ল, এৰাউণ্ড 15,000 টিকট মুকলি হ'ল আৰু এই 15,000 টিকট ৰাতিপুৱা 11টা বজাত মুকলি কৰি দিয়া হৈছিল আৰু সেই টিকটখিনি মানে প্ৰায় 1 ঘণ্টামান আছিল। মই ভাবিছিলোঁ আধা ঘণ্টাৰ ভিতৰতে শেষ হ'ব, কিন্তু টোটেল 1 ঘণ্টামান সময় লাষ্ট কৰিছে আৰু 1 ঘণ্টাৰ ভিতৰত প্ৰায় সকলোখিনি টিকট ইতিমধ্যে 15,000ৰ ভিতৰত সকলোখিনি বিক্ৰী হৈ শেষ হৈ গ'ল আৰু অতি মানে সুখৰ বিষয়, বহুত ভাল লাগি আছে। ময়ো কেইটামান টিকট ইতিমধ্যে ক্ৰয় কৰিবলৈ সক্ষম হ'লোঁ। তো জীৱনত প্ৰথম ময়ো খেল চাবলৈ সক্ষম হ'ম। 2 অক্টোবৰত নিশ্চিতভাৱে মোক গুৱাহাটীত লগ পাব, কোনো যদি বাধা বিঘিনি অসুবিধা নাথাকে। তো আজিৰ কিছুমান কথা ভিউৱাৰ্ছসকলে মোক ইতিমধ্যে কমেণ্ট বক্সত হওক বিভিন্ন ধৰণৰ মেছেজ যোগে জনাই আহি আছে যে মানে কৈ আছে যে দাদা আমি টিকেট নাপাম নেকি। আপোনালোক কৈছোঁ আপোনালোকে টিকট পাব, কিন্তু টিকটটো ক'ত পাব সেই সম্পৰ্কত আপোনালোকে কৈ আছোঁ। টিকট আৰু দ্বিতীয় ফেজৰ যিখিনি টিকেট এৰাউণ্ড 5,000 মান টিকেট অহা 26 দিয়া নাই। এতিয়া দিনত কেইটা বজাত বা দিয়ে সেইটো একজেক্টলি কোৱা নাই, সেইকাৰণে আপোনালোকে গোটেই দিনটোৱে মানে যদি খেল চোৱাৰ এটা ভাল ইচ্ছা আছে আপোনালোকে মানে স্ক্ৰল ডাউন কৰি চাই থাকক। এতিয়া ব্লেক মাৰ্কেটত কিছুমানে কিনিব, বহুতে তেনেকুৱা ধৰণে ভাবি আছে, কিনি থৈছে বহুত লাখ লাখ টকাৰ টিকেট, এতিয়া তেওঁলোকে বেচিব, সেইটো বহুত দামত কিনিব লাগিব পাৰে। সেইখিনি আপোনালোকে নকৰিব, নহ'লে নাই আৰু এতিয়া ইনফৰমেশ্যনখিনি লৈ থাকক। নেক্সট 5,000 মান টিকট আকৌ 26 তাৰিখে মুকলি কৰি দিব, সেইখিনি আপোনালোকে কৰাৰ কাৰণে চেষ্টা কৰক। 26 তাৰিখ গোটেই দিনটো আপোনালোকে মোবাইলটো খুচৰি থাকক, আমাকো মেছেজ কৰি থাকক। আমি পৰাপক্ষত যদি তেনেকুৱা ধৰণৰ ইনফৰমেশ্যন থাকে, আমাৰ হোৱাটছআপ নাম্বাৰটো আমি ডিছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে পাৰিলে জাষ্ট মানে ইউটিউব চেনেল থ্ৰু দি আমি আহিছোঁ যে এনেকুৱা হেল্প লাগে, যদি পাৰোঁ সম্ভৱ হয় মই হেল্প কৰিবলৈ চেষ্টা কৰিম। আৰু টিকটৰ সবিশেষ কিছুমান কথা কৈ আছিল যে হাৰ্ড কপিখিনি ক'ত কেনেকৈ হ'ম। যিসকলে টিকট কাটিলে ইতিমধ্যে, তো তেওঁলোকৰ কাৰণে কৈছোঁ আপোনালোকে হাৰ্ড কপিখিনি কিছুমানৰ হোম ডেলিভাৰী লিখা আহিছে, তো কিছুমান হোম ডেলিভাৰী হ'ব। কেতিয়াবা যদি বিলম্ব হয়, হোম ডেলিভাৰী নহয়, তেতিয়াহ'লে সেইটো ইনফৰমেশ্যন আপোনালোকৰ ইমেইলত নিশ্চিতভাৱে সময়ে সময়ে আপডেটটো আহি যাব। কেতিয়াবা আপুনি বক্স অফিচতো কালেক্ট কৰিব লগা হ'ব পাৰে আৰু আপুনি GST ভৰিব লগা হ'ব পাৰে। GSTৰ কাৰণে এটা ইনপুট তাতে দিয়া আছে, ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড আপুনি বক্স অফিচত লৈ যাব। তো সেই ধৰণে আপুনি বাকী ইমেইল আহি যাব, সেইমতে আপুনি কামখিনি কৰি যাব পাৰিলে আমিও আপডেট দিবলৈ চেষ্টা কৰিম। মোটামুটি টিকটখিনি মানে অনতি কম সময়ৰ ভিতৰতে শেষ হৈ গ'ল। এতিয়া মই কেইটামান টিকট পালোঁ, তো খুবেই ভাল লাগি আছে। জীৱনত প্ৰথম মই খেল চাবলৈ যাম আপোনালোকৰ দোৱা আশীৰ্বাদত। আৰু বাকী কথাটো হ'ল জানে, মানে মই এই ব্লগ বনাই ভাল পাওঁ, সেইকাৰণে মই এটা ব্লগ দিবলৈ চেষ্টা কৰিম। মানে গোটেই ভিডিঅ'টো মানে সেইদিনা যে খেলটো চাম, যদি মানে কোনো বাধা বিঘিনি আমাৰ সৃষ্টিকৰ্তাই যদি কোনো সময় টাইমিঙৰ ক্ষেত্ৰত কোনো গড়বড় নকৰায়, তেনেহ'লে মই এটা ভাল এটা ব্লগ বনোৱাৰ চেষ্টা কৰিম, একদম ধোঁৱাধাৰ ব্লগ, যিটোৰ জৰিয়তে আপোনালোকে বহুত মানে ভাল পাব আৰু সেইটো। তো মানে ঘৰৰ পৰা ওলাই কমপ্লিট খেলটো কভাৰেজ দিব পৰাকৈ, সৰু সৰু মোমেণ্টছ, ভাল লগা মোমেণ্টছবোৰ কেপচাৰ কৰিব পৰাকৈ মই ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম। আৰু বাকী আমাৰ ভিউৱাৰ্ছসকলক অনুগ্ৰহ কৰি জনাইছোঁ, আপোনালোকৰ যিবোৰ সমস্যা আছে সেইবোৰ আমাৰ জনাওক। পাৰিলে আমি ডিছক্ৰিপশ্যন বক্সত আমি ইতিমধ্যে ক'লোঁ, হোৱাটছআপ নম্বৰ দিয়া থাকিব, আপোনালোকৰ সমস্যাসমূহ জনাই দিব। আৰু আপোনালোকৰ যিবোৰ সমস্যাসমূহ পাৰিলে আমি পৰৱৰ্তী এটি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো আমাৰ ভিডিঅ'বোৰ চাই থাকক। এতিয়া এইকেইদিন খেলৰ ভিডিঅ'টো বনাইছোঁ কাৰণ সকলোৱে মানে তেনেকুৱা খেল সম্পৰ্কীয় ভিডিঅ' ইউটিউবৰ কোনো প্লেটফৰ্মত ময়ো নিজে দেখিবলৈ পোৱা নাই। মোক নিজকো ইনফৰমেশ্যন লাগে, কিন্তু পোৱা নাই। সেইকাৰণে মই যিমান ইনফৰমেশ্যন য'ৰ পৰা পাইছোঁ, মই ক্ৰিকেটটো ভাল পাওঁ একজেক্টলি, সেইধৰণে মই মানে যিসকল ক্ৰিকেট প্ৰেমী আছে তেওঁলোকে উপকৃত হ'ব পৰাকৈ মই মানে কেইটামান ভিডিঅ' বনাই আছোঁ। তো আপোনালোক নিশ্চিতভাৱে উপকৃত হ'ব। বাকী আৰু আমাৰ কণ্টেণ্টৰ শক্তি থাকিলে, কণ্টেণ্টৰ জোৰ থাকিলে নিশ্চিতভাৱে ৰাইজে আঁকোৱালি ল'ব। তো পাৰিলে অকণমান ছাবস্ক্ৰাইব কৰি দিবচোন চেনেলটো আৰু লাইক কৰি দিব। লাইক কৰি দিলে আমাৰ ভিডিঅ'ৰ যিটো প্ৰমোশ্যন ৰেটটো সেইটো অলপ বাঢ়ি যায়। তো আজিৰ ভিডিঅ'টোত এইখিনি।